কাৰ্বি আংলং জিলাত নৱম দশম শ্ৰেণী পাঠ্যক্ৰমত কাৰ্বি ভাষাক অন্তৰ্ভুক্তি সেৱাৰ শিক্ষাৰ্থীয়ে এমআইৰ বিষয় হিচাপে পছন্দ কৰিব পাৰিব এতিয়াৰে পৰা। কাৰ্বি পৰিষদৰ এসময়ৰ ইএম এতিয়াৰ অভাৱ তথা দৰিদ্ৰতাত শোকাগ্ৰস্ত 90 বয়সীয়া প্ৰাক্তন ইএম ৰাংটাং তেৰণে চিএম ৰংহাঙৰ পৰা বিচাৰিছে সাহায্য। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। এতিয়া পাইছোঁ বিতং বাতৰিলৈ। কাৰ্বি আংলং জিলাৰ বিভিন্ন হাইস্কুল তথা হায়াৰ ছেকেণ্ডেৰী স্কুলত অধ্যয়নৰত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা প্ৰধান ভাৰতীয় ভাষা হিচাপে কাৰ্বি ভাষাক নিৰ্বাচন কৰিব পাৰিব। কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ যুটীয়া সচিবে জানিবলৈ দিছে এই কথা। কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ যুটীয়া সচিবে জানিবলৈ দিয়া মতে নৱম শ্ৰেণী অৰ্থাৎ ক্লাছ 9ৰ ইচ্ছুক শিক্ষাৰ্থীয়ে 2021 চনৰ পৰা শিক্ষাবৰ্ষৰ পৰা কাৰ্বি ভাষাক প্ৰধান ভাৰতীয় ভাষা হিচাপে পছন্দ কৰিব পাৰিব। আনহাতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এই সুবিধা অহা 2022 শিক্ষাবৰ্ষৰ পৰা ল'ব পাৰিব তথা ইচ্ছুক কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান ভাৰতীয় ভাষা হিচাপে কাৰ্বি ভাষাক পছন্দ কৰিব পাৰিব। এই সংক্ৰান্তত প্ৰয়োজনীয় নথিসহ জনাবলৈ তথা চৰকাৰৰ পৰা নীতি নিৰ্দেশনা জানিবৰ বাবে জিলাখনৰ প্ৰত্যেকটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধান শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে সাহিত্য পৰিষদে। উল্লেখ্য, বিগত সুদীৰ্ঘ বছৰ ধৰি প্ৰত্যাহিত এই নিৰ্দেশ চৰকাৰীভাৱে সেৱাৰ পৰা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদলৈ অহাত স্বাভাৱিকতে কাৰ্বি ভাষাক প্ৰধান ভাৰতীয় ভাষা হিচাপে পছন্দ কৰিবলৈ সুবিধা পোৱাত আনন্দিত হৈছে কাৰ্বিসকল। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। সম্পত্তি পৰিষদৰ ইএম বুলি ক'লে আৰ্থিকভাৱে সচল এখন ঘৰৰ নিবাসী বিলাসী কেইবাখন বাহন থকা বুজায়। কিন্তু 70 দশকৰ ইএম আজিৰ দৰে নাছিল। এনে 90 বয়সীয়া ইএম ৰাংটাং তেৰণ কেইবা বছৰ ধৰি অভাৱ অনটন অতিবাহিত কৰিছে জীৱন। অভাৱত জুৰুলা তথা শোকাগ্ৰস্ত এই বয়সীয়ান ব্যক্তিগৰাকীয়ে অৱশেষত কিছু আৰ্থিক সাহায্যৰ আকুল প্ৰাৰ্থনা কৰিছে বৰ্তমানৰ চিএম তুলিৰাম ৰংহাঙৰ পৰা। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিচিংক্ৰি বামন গাঁৱৰ নিবাসী তথা পৰিষদৰ প্ৰাক্তন ইএম ৰাংটাং তেৰণ বয়সীয়ান ৰাজনৈতিক নেতাজন বিগত বহু বছৰ ধৰি অভাৱ অনাটনৰ মাজেৰে পৰিয়ালটোক লৈ জীৱন অতিবাহিত কৰি আহিছে। যদিও ভয়াৱহ কোভিড পৰিস্থিতিৰ লকডাউন প্ৰায় পৰিস্থিতিত অভাৱ দুগুণে বৃদ্ধি পোৱা অনুভৱ কৰিছে ব্যক্তিজন। প্ৰয়োজনীয় ঔষধ পাতি কিনিবলৈ অক্ষম প্ৰাক্তন ইএম ৰাংটাং তেৰণৰ সম্পত্তি থাকিবৰ বাবেও ৰদে বৰষুণৰ সময়ত নিশ্চিন্তে জীৱন পাৰ কৰিবলৈ এখন বাসগৃহৰ অভাৱ। ৰাংটাং তেৰণৰ বেংক একাউণ্ট নম্বৰ 7421005766 দি প্ৰাক্তন ইএম তথা বয়সীয়ান ব্যক্তিজনে কিছু অৰ্থৰ সহায় আগবঢ়াবলৈ আকুল অনুৰোধ কৰিছে চিএম তুলিৰাম ৰংহাঙক। Nangan si cuca, anu kaplega si anak mana toha, apa tiga kaplega mana poi. Kondimen? Lima rangdang terang. XCM lo. Non. Bermon karbi, pio ke ulu cilo. Tu nengi re lah non tu bang, ini senengi ni pi. Ji non siam long tapi pele cunuri demi tak pang tan rak ulama non siam bang ke si pudam ta terakhir. Ningri damti ko pina grani net ko pina chang dam lang. Antara siam pang ke cunuri ke hilo jar tata bu tang lo expired po sa ta hoi lo
Pina per month também yearly também financial mineral something artata try no do sort tan lo so ya kan jekle mu ngi lo sumar pinso sotabe so par do son set tan pe lo so pina gran per month hisab também yearly hisab também sabak mineral something Piratene report, Cat News. এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত লাভৰ সুবিধা পাব উচুকে ধৰি অন্যান্য 20 ক্ৰীড়া ক্ষেত্ৰত উপযুক্ত পাৰদৰ্শিতা দেখুৱাব পৰা খেলুৱৈসকলক শেহতীয়াকৈ এক কথা প্ৰকাশ কৰিছে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে এইদৰে খবৰটোৰ সম্পৰ্কত ক'ব লাগিব যে ক্ৰীড়া প্ৰেমী যুৱক যুৱতীসকলৰ বাবে নিশ্চয়কৈ অতি ভাল খবৰ খেলৰ জৰিয়তে কেৱল নিজৰ তথা পৰিয়াল আৰু অঞ্চলটোৰ তথা দেশৰ সুনাম কঢ়িয়াই অনাই নহয় এতিয়াৰে পৰা চৰকাৰৰ চাকৰি লাভৰ সুবিধা প্ৰদান কৰিব কেন্দ্ৰই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে অন্তত সুখৰ খবৰ প্ৰকাশ কৰিছে উচুকে ধৰি আন 20 ক্ৰীড়া ক্ষেত্ৰৰ খেলুৱৈ এই আঁচনিৰ অন্তৰ্গত চাকৰি নিযুক্তিত সুবিধা পাব নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ চৰল হয় পকচকৰ জিনজিনটা নাংনা এগাৰ কয় বং মানাই বাংসৰাক থানে পকচকৰ অং পিপল বং পিপলতে এগাৰ কয় নি পকচকৰ লতি মেন দুবাই নাং নাম বিদাম থানি চিচাকন এলো আজিও পৰ্ট লগে বং ফাৰ্মাসি জিংকিলা পবনানকে দাম লাংলাং ন হি কি লং বেং পুজি মিনি Pokchokor dawai nang pidun tha Ladakh atok 24/7 open pu 0 anteng puluman Nangli tum ajat apor lapen ajat arni lewang sitame nili tum Alon Medical Store ke 24/7 ingpu ponlo Lahan lo Alon Medical Store Ejeng si Karbiang Bongpen Kang Pucheng Pharmacy Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita Ladakh long ponikji lapen kelong le adawai nangli order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame Humrig non Anso se kachini jiaphan abiar kipia number along Humrig tame পিঅ'টি পিছত পুনৰ বাতৰি মজিয়াত বহিৰাজ্যৰ পৰা অহা ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছত অথন্তৰ কাৰ্বি আংলং জিলাৰ পোকাজনত ট্ৰেইনৰ চেইন টানি পলায়নৰ চেষ্টা একাংশ ৰেল যাত্ৰীসমূহ বহিৰাজ্যৰ পৰা এই ৰেলখনৰ তিনিচুকীয়াৰ অভিমুখে আহিছিল ট্ৰেইনৰ চেইন টানি পলায়নৰ চেষ্টা কৰা বহু যাত্ৰীৰ মাজত 17 যাত্ৰীক বোকাজনৰ স্থানীয় লোকৰ প্ৰচেষ্টাত কৰায়ত্ব কৰিবলৈ সক্ষম হয় কৰায়ত্ব হোৱা 17 যাত্ৰীৰ মাজত আছে 6জন CRPF জোৱান এইসকল যাত্ৰী ৰেল যোগে আহিছিল বিহাৰৰ পৰা ইতিমধ্যে বোকাজন আৰক্ষী আৰু ৰেলৱে আৰক্ষীৰ উপস্থিত হৈ চিকিৎসা কৰ্মীৰ জৰিয়তে কৰোৱা হয় কোভিড পৰীক্ষা উল্লেখ্য যে কোভিড পৰিস্থিতিৰ বাবে ডিমাপুৰত ৰেলৱেৰ ষ্টপেজ নিদিয়াৰ বাবে এনে অথন্তৰ পৰিস্থিতিৰ সৃষ্টি হয় আজি ঠিক এই 4:15 মানত এই ৰাজেন্দ্ৰ এক্সপ্ৰেছত এইখিনি মানুহ আহি পেলাই ইয়াত মানে চেণ্টানি নামিলে নেকি ট্ৰেইনখন ৰখা ইয়াত নামি মানুহখিনি পলাবলৈ লৈছিলে আমাৰ ইয়াৰ লোকেল মানুহ আৰু DDPয়ে মানুহখিনি গোটেইখিনি আমি ধৰি ৰাখিছোঁ আৰু অলপমান কিছুমান পলাই গ'ল বুলি কৈছে যে এইটো ইমান সম্ভৱ নহয় ধৰিব নোৱাৰিব কিন্তু যিখিনি পাইছোঁ আমি গোটেইখিনি ৰখাই পেলাই থৈছোঁ আৰু পুলিচ প্ৰশাসনক আমি খবৰ দিছোঁ খবৰ দি তেওঁলোকৰ ইয়াতে আবদ্ধ কৰি ৰাখিছোঁ তো এতিয়া পুলিচ প্ৰশাসন আহি
কি কৰে তেওঁলোকে এইখিনি লৈ যাব আৰু বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ মহামায়া পৰিষদ সমষ্টিৰ ভিতৰত সৈতে সমাপ্ত বিধানসভা নিৰ্বাচনত অধিক বিজেপি ভোট সংগ্ৰহ কৰিবলৈ সক্ষম ভোটদান কেন্দ্ৰক 50,000 টকা পুৰস্কাৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ সোমবাৰে দিনটোৰ ভিতৰতে 6টাকৈ স্থানত সভা অনুষ্ঠিত কৰি অঞ্চলটোৰ দুখীয়া জনসাধাৰণক বিনামূল্যে বিতৰণ কৰে NFSAৰ চাউল ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাত কোভিড পৰিস্থিতিৰ বাবে লকডাউনৰ দৰে পৰিস্থিতি অব্যাহত থকাৰ মাজতে মহামায়া জনপ্ৰতিনিধি লুনচিং তেৰণে উত্তৰ বৰবিল এলেকাৰ 4টা স্থানত ভেলোঘাটৰ 2টা স্থানত সভা অনুষ্ঠিত কৰি দুখীয়া জনগণৰ মাজত চাউল বিতৰণ কৰাৰ লগতে বিতৰণ কৰে মাস্ক এই চাউল বিতৰণ অনুষ্ঠানতে যোৱাটো বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ ভিতৰত অধিক ভোট সংগ্ৰহ ভোটদান কেন্দ্ৰক 50,000 পুৰস্কাৰ প্ৰদান কৰে উক্ত অনুষ্ঠানত টকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন সিং তেৰণ ভিডিচি অধ্যক্ষ ৰাজেশ তেৰণ প্ৰাক্তন ভিডিচি অধ্যক্ষ লং সিং টকপি প্ৰমুখ্য ভালে সংখ্যক বিজেপি কৰ্মকৰ্তাই সহযোগ কৰে মহামায়া সমষ্টিৰ জনপ্ৰতিনিধি লুনচিং তেৰণক টকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ